কি আপুনি ডিজিটেল মাৰ্কেটিং অসমীয়াত শিকিব বিচাৰে নেকি? আপোনাৰ হাতত থকা মোবাইল ফোনটো বা আপোনাৰ লেপটপ বা কম্পিউটাৰটো ব্যৱহাৰ কৰি আপুনি ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে মাল্টিপল চৰ্চেছ অফ ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে আহক আজি এই ভিডিঅ'টো আপোনাৰ বাবে। আপোনালোকে গুগলত canva.com বুলি চাৰ্চ কৰিব। CANVA canva.com এইটো আহিয়ে গৈছে। canva.com চাওক, এণ্টাৰ মাৰক। কেনভা আহি গ'ল। এতিয়া আমি ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত শিকিবলৈ যে আমি আহিছো, এতিয়া আমি কিহৰ ওপৰত বেছিকে গুৰুত্ব দিব লাগিব? চাওক, স্কিল সকলোৱে ভাবে যে ডিজিটেল মাৰ্কেটিঙৰ স্কিল বিলাক আমি শিকিব লাগে, নহয় জানো? শিকিলেহে আমি ডিজিটেল মাৰ্কেটিং শিকিব পাৰিম। মই প্ৰথম দিনাই কৈছো যে অকল স্কিল বিলাক শিকিলে নহব, আমি মাইণ্ডছেটৰ ওপৰত কাম কৰিব লাগিব। মাইণ্ডছেট মানে কি? আমাৰ নিজৰ মনটোৰ ওপৰত আমি কাম কৰিব লাগিব। মানে আমাৰ মনটোৱে যদি কি হয়, আমি যদি মনেৰে কিবা এটা বিচাৰো আৰু আমি মুখেৰে তাক প্ৰকাশ কৰো, তেতিয়াহ'লে চাব খুব সোনকালে আমি সেই গোলটো পাই যাওঁ। বুজি পাইছেনে? এতিয়া ইম্পৰ্টেণ্ট এছপেক্টটো হ'ল ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আপোনালোকে মাইণ্ডছেট 80% ক্লিয়াৰ কৰি ল'ব লাগিব। কি কাৰণে আমি ডিজিটেল মাৰ্কেটিং শিকিছো? মাইণ্ডছেট, মনটো আমাৰ নিজৰ মনটো মেইন বস্তু, ঠিক আছে? মাত্ৰ 20%হে স্কিল ছেট। মানে মই যিখিনি শিকাম তাৰ পৰা আপোনালোকে 20%হে আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰিব। কিহত? আপোনালোক যে কিবা এটা শিকিবলৈ আহিছে, শিকি পেলাই যে কিবা এটা হ'ব, হৈ পেলাই লাষ্টত দেখিব 20%হে কিন্তু মই দিছো, বাকী 80% আপোনালোকৰ নিজৰ, মানে নিজৰ মনটো, এই মনটো, নিজৰ মনটোক যদি আপোনালোকে শুদ্ধ পথত লৈ আহিব পাৰে, মনটোক যদি আপোনালোকে বান্ধিব পাৰে, তেতিয়া আপোনালোকে অতি সহজে ডিজিটেল মাৰ্কেটিং শিকিব পাৰিব। ঠিক আছে? মাইণ্ডছেট মই কৈ দিছো, মাইণ্ডছেট 80% আপোনালোকে মাইণ্ডছেটৰ ওপৰত কাম কৰিব লাগিব, নিজৰ মনটোৰ ওপৰত, আৰু 20% মই শিকোৱাখিনিৰ পৰা হ'ব কাম। টোটেল 180 আৰু 20 100% হ'ব, আৰু তাৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব? আপোনালোকৰ গোলটো পাব পাৰিব। চাওক, মই ইয়াত লিখি দিছো 80% মাইণ্ডছেট। কিন্তু মাইণ্ডটো সবল হ'ব লাগিব। কেনেকে সবল হ'ব লাগিব, কি কৰিব লাগিব, মই কৈ আছো আপোনালোকক। আপোনালোকে ষ্ট্ৰেঞ্জেছ চিক্ৰেট অফ দ্য ৱৰ্ল্ড বুলি গুগলত আপোনালোকে চাৰ্চ কৰিলে পাব। ষ্ট্ৰেঞ্জেছ চিক্ৰেট অফ দ্য ৱৰ্ল্ড আপোনালোকে হিন্দীটো পাব, ইংলিছতো পাব। আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা শুনিব, ঠিক আছে? তাতে মানে এনেকুৱা ধৰণৰ কথা কয় যে আমাৰ মাইণ্ডছেটটো ৰাতিপুৱাই আমাৰ মাইণ্ডছেটটো ক্লিয়াৰ হৈ যায়, আমি কি কৰিছো, কি কৰিবলৈ আহিছো। তাৰপিছতে আপোনালোকে কি কৰিব? ফিজিকেল এক্সাৰচাইজ কৰিব, প্ৰতিদিনে কৰিব। কিন্তু ফিজিকেল এক্সাৰচাইজ কৰি উঠিহে আপোনালোকে যিটো কোৰ্চ আমি দিছো সেইটো খুব ধুনীয়াকে চিন্তা কৰি পেলাই আপুনি হোমৱৰ্ককেইটা কৰিব। তাৰপিছত দেখিব সেইখিনি কৰাৰ পিছত আপোনালোকৰ মাইণ্ডছেটটো ক্লিয়াৰ আৰু আপোনালোকে স্কিলটো শিকিব পাৰিলে, ঠিক আছে? আৰু মাইণ্ডছেট ক্লিয়াৰ কৰিবলৈ যাওঁতে আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। কোনোবা কিবা কিবি ক'ব পাৰে, যিবিলাক যি কথা কয় একদম আপোনালোকে মনৰ পৰা সেই কথাবিলাক কমপ্লিটলি এৰি দিব। আমি ভাল কাম এটা কৰিবলৈ আহিছো, আৰু 9টা প্ৰিন্সিপল, মই যিটো 9টা প্ৰিন্সিপলৰ কথা মই সদায় কওঁ, মই প্ৰতিটো ক্লাছত কওঁ, আমাৰ প্ৰতিটো ষ্টুডেণ্টে সেইটো মনত যদি ৰাখে, ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সহজ হয়। আমি জানো যে আমি একো বেয়া কাম কৰা নাই। আপোনালোকে নিজৰ মনটোক তেনেকে বান্ধি ৰাখক। আমি সদায় সঁচা কম, যি কম সঁচা কম, আমি এটাও মিছা কথা নকওঁ, কেতিয়াও নকওঁ, কোনো পৰিস্থিতিতে নকওঁ, ঠিক আছে? সেৱা মনোভাৱেৰে আমি কাম কৰিম। মই যিটো জানো মই আপোনালোকক শিকাইছো, তাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আৰু বহুতে শিকক, সেইটো মই অন্তঃকৰণে বিচাৰিছো, আপোনালোকেও বিচাৰিম। আনক আনক আমি সহায় কৰি যেতিয়া আমি আমাৰ কামবিলাক কৰিবলৈ আগবাঢ়ি যাম, আমিও পইচা ঘটিম, আনেও ঘটক। আমি আনক সদায় সহায় কৰিম, আৰু আমাৰ ইনকামৰ 5ৰ পৰা 10% আমি সদায় আনক দিওঁ, আৰু আপোনালোকে দিয়াটো মই বিচাৰো, মই কামনা কৰো, ঠিক আছে? আপোনালোকে মনৰ নমনাটো আপোনালোকৰ কথা, হ'লেও আমাৰ যিখিনি প্ৰিন্সিপল মই কৈ দিছো। আৰু আপোনালোকক মই বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিছো যে ডিজিটেল মাৰ্কেটিং আমি শিকাৰ ক্ষেত্ৰখনত কেতিয়াও কোনো দিন আপোনালোকে সঁচাৰ পৰা বিচলিত নহব, ঠিক আছে? আৰু মাইণ্ডছেটটো ক্লিয়াৰ কৰি স্কিল ছেট একেবাৰে উজু, মই যিমান জানো মই সিমানেই আপোনালোকক দিম। আপোনালোকে খালি ল'বৰ কাৰণে মাইণ্ডছেটটো ক্লিয়াৰ কৰক, ঠিক আছে? ইয়াৰ পিছত পাৰফেকশ্যন ইজ এনিমি, মানে আমাৰ শত্ৰু কোন? আমাৰ শত্ৰু হ'ল আমি নিজে শত্ৰু। আমি যিকোনো এটা বস্তু পাৰফেক্ট হোৱাটো বিচাৰো, পাৰফেক্ট নহলে আমি ভাবো কি পাৰফেক্ট নহলে এইবিলাক আমাৰ কাম নাই, আমি নিদিওঁ, মানুহে হাঁহিব কিবা ধৰণৰ। কিন্তু যি জানে আপুনি তাকে এক্সপ'জ কৰক, বছ হৈ যাব। ইয়াৰ পিছত টেক বেবি ষ্টেপ, মানে বেবি ষ্টেপ লওক আপোনালোকে। বেবি ষ্টেপ মানে কি? যেনেকে অকমানি ল'ৰা এটাই টুপুক টাপাককে খোজ কাঢ়িছে, এখোজ দিছে, দুখোজ দিছে, ঠিক তেনেকে আপোনালোকে ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত আপোনালোকে ভাবক, এটা বেবিয়ে কেনেকে টুপুক টাপাক, একো নাজানে, সি কেনেকে খোজ কাঢ়িব পাৰিছে, ঠিক তেনেকে ডিজিটেল মাৰ্কেটিঙো আপোনালোকে যিটো শিকিছে সেইটো আপোনালোকে এপ্লাই কৰক, বেবি ষ্টেপ লওক, ঠিক আছে? আৰু ভাৰ্চন 1 ইজ বেটাৰ দেন ভাৰ্চন 0। একো এটা ষ্টেপ নোলোৱাতকৈ এটা মাত্ৰ ষ্টেপ লওক, সেই এটা ষ্টেপে আপোনাক বহুত কাম কৰি দিব। বুজি পাইছেনে? এটা ষ্টেপ লওক, কিন্তু একো নকৰাকৈ নাথাকিব। আৰু প্ৰেক্টিচ ইজ দ্য অনলি ৱে। আমাৰ ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত আমি যদি প্ৰেক্টিচ নকৰাকৈ কেৱল শুনো, ক্লাছটো শুনি যাওঁ, নহ'ব। প্ৰেক্টিচ কৰিবই লাগিব, মাষ্ট বি কৰিব লাগিব, ঠিক আছে? এতিয়া আমি আহো আমাৰ পাঠ কেনভালৈ। কেনভাটো আমি কি কাৰণে প্ৰথম শিকাও, যে আমি এডিটিং বিলাক জানিব লাগিব। এডিটিং আমি ডিজিটেল মাৰ্কেটিং কৰোঁতে আমি কি কৰিব লাগিব? এডিটিং বিলাক জানিবই লাগিব, আৰু এডিটিং কৰি পেলাই আমি পোষ্ট বিলাক ক্ৰিয়েট কৰিব লাগিব। আৰু মানে কন্টেন্ট ক্ৰিয়েচন ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। ইণ্টাৰনেটত আমি ইনকাম কৰিবলৈ হ'লে কন্টেন্ট ক্ৰিয়েচন জানিব লাগিব, ঠিক আছে? এছাইনমেণ্ট বেলেগ একো নাই, আপোনালোকক মই লাষ্টত কম কি এছাইনমেণ্ট দিম, ঠিক আছে? এতিয়া কেনভাত কালি আমি এটা কিবা কিবি কাৰ্ড বনাবলৈ শিকিছিলো, আজি আমি লঘু শিকিম আৰু
লোগো শিকি যাওঁতে আমি লোগোটো বনামি, তাৰপিছত আমি যিকোনো ফটো যি হওক আমি ক'ৰবাত পুট আপ কৰিবৰ কাৰণে যেতিয়া বেকগ্ৰাউণ্ডটো আমি ৰিমুভ কৰিবলৈ শিকিম। ঠিক আছে। আৰু সেই ৰিমুভ কৰাৰ পিছত আমি ফটোখন আপলোড কৰিবলৈ শিকিম। ঠিক আছে। তাৰপিছতে আমি টেমপ্লেট বনাবলৈ শিকিম, এলিমেণ্ট বনাবলৈ শিকিম, টেক্সট বনাম। সেইখিনি কালি শিকাইছোৱেই, টেমপ্লেট এলিমেণ্ট টেক্সট শিকাইছোৱেই। কিন্তু এতিয়া আমি আৰম্ভ কৰিম আমাৰ লোগোটো আৰম্ভ কৰিম। আমি এতিয়া লোগো এটা বনাবলৈ চাওক। প্ৰথম আমি ক'ত যাম? আমি প্ৰথম ইয়াৰ পৰা ওলাই গ'ম। ইয়াৰ পৰা আমি ওলাই যাম। ক্ৰিয়েট ডিজাইন আমি কৰি ল'ব লাগিব। নতুন এটা আমি ডিজাইন বনাম। এইটো কিবা এটা বনাবলৈ থৈছিলো। ঠিক আছে। চাওক, আৰম্ভণিৰ পৰা মই দেখাই দিছো। এইটো ক্লিক কৰিলো। এইটো মোৰ একাউণ্টটো খোল খালে। খোল খোৱাৰ পাছত আমি ক্ৰিয়েট ডিজাইন কৰি ল'ব লাগিব। ক্ৰিয়েট ডিজাইন কৰিলো। এতিয়া আমি কিহৰ ওপৰত বনাম? ডিজাইন এটা যে কৰিম, লোগো এটা যে বনাম, আমি কিহৰ ওপৰত বনাম? ক'ত বনাম? ইয়াত আপুনি চাৰ্চ কৰি লোগো বুলি লিখি দিলেই হ'ল। লোগো। এতিয়া আপোনাৰ লোগোটো আমি কিমান চাইজৰ বনাম চাওক। লোগোটো 500 বাই 500 পিক্সেলৰ এনেকুৱা বনাব পাৰো। আমি 800 পিক্সেলৰ বনাব পাৰো, হয় নহয়? আকৌ 37x76 মিলিমিটাৰৰ বনাব পাৰো। বেলেগ বেলেগ আছে। টি চাৰ্টৰ লোগো বেলেগ, নহয় জানো? আৰু 3D লোগো বেলেগ, 3D লোগো আমি বনাব পাৰো। এতিয়া আমি 500 বাই 500 এইটো পিক্সেলৰ আমি লোগো এটা বনাব লাগিব প্ৰথম। কেনে কৈছো চাব। এতিয়া ইয়াত কিছুমান টেমপ্লেট দিছে, দেখিছেনে? বাওঁ চাইডে এইবিলাক দেখিছে নহয়? ইয়াৰ পৰা আমি যিকোনো এটা লোগো উঠাই আনি আমাৰ নামবিলাক লিখি ইয়াত দি দিব পাৰো একেবাৰে উজু। চাওক, খালি ইয়াত ক্ৰাউন টকাবিলাক নানিব। ঠিক আছে। ক্ৰাউন টকাবোৰ আনিলে কি হ'ব, মই এনেই দেখাই দিছো। ক্ৰাউন টকাটো আনিলে কি হয়, এইটো আনিলো নহয়। অনাৰ পিছত আমাক দেখালে যে আপগ্ৰেড কৰক। বুজি পালেনে? মানে এইটো পইচা দি কিনিব লাগিব। আমি এইটো নলওঁ। ক্ৰাউন টকাবোৰ নানিলেই হ'ল। বুজি পাইছেনে? এইটো আমি ল'ব পাৰো। সেইটো ভাল লাগিছে। এইটো ল'ব ভাল লাগিছে বাৰু। আমি এইবিলাক উঠাইও দিব পাৰো। আমি নিজৰ মতে কৰি ল'ব পাৰো। ঠিক আছে। এইটো এটা আছে। এইটো ল'ব পাৰো। সেইটো আপোনালোকে নিজৰ লোগো বনাই লোৱাৰ লগতে আমি আপোনালোকে লোকক লোগো বনাই দিব পাৰে। এইবোৰ লোগো কিছুমানে লোগো কিনে, মানে বুজি পাইছেনে? লোগো কিনি লয়। বহুত ডিমাণ্ড লোগো বিলাক। চাবজেক্টটো দি দিব, এইটো বুলি লোগো এটা বনাই দিবলৈ দিব। অনলাইনত এইবোৰ অৰ্ডাৰ পাই যায় বুলি ক'লে। এইটো এটা লোগো। এইবোৰ ধেৰ আছে লোগো। এইটো ডিএছ বুলি কিবা এটা আছে, ডায়মণ্ড হাৰ্ট ডিএছ। এইচটো ঠাইত আমি যেনিবা বেলেগ এটা দিম। এইটো এইচটো আমি কাটি দি পেলাই আমি এইচৰ ঠাইত বেলেগ দিব পাৰো। অকল দি আছে। এনেকে নিজৰ ইচ্ছাত আমি কিবা কিবি বনাই মেলি ল'ব পাৰো। ঠিক আছে। এতিয়া আমি ইয়াত এনিমেশ্যন দিব পাৰো। 3D যে যোনটো তলৰ পৰা আহিব। আকৌ এইটো ডায়মণ্ড হাৰ্টৰ ঠাইত আমি ডিজিটেল মাৰ্কেটিং লিখিব পাৰো। যি মনলৈ আহিছে মই সেইটোৱে কৈছো। ডিজিটেল মাৰ্কেটিং অহা নাই। এতিয়া আহিব। চিলেক্ট কৰিব লাগিব। বুজি পাইছেনে? DI ডিজিটেল মাৰ্কেটিং। সেইটো লিখিলো। এইটো ডাঙৰ সৰু যি কৰে। ডিজিটেল মাৰ্কেটিংটো আমি ইয়াত নথৈ আমি ভিতৰলৈকো লৈ যাব পাৰো ইয়াৰ। সেইটো বুজি পাইছেনে? আকৌ ইয়াত আমি কিবা টেক্সটো লগাব পাৰো। টেক্সলৈ গৈ চাবটাইটল, সেইটো ইয়াত আমি চাবটাইটল আনি লগাব পাৰো। ইয়াতে দি দিব পাৰো কিবা এটা বেলেগ এটা। খালি এইটো চিলেক্ট কৰি ল'ব। ঠিক আছে। এইটো এনেকে চিলেক্ট কৰি ল'ব, লৈ পেলাই লিখিব তাতে আছামিছ। আছামিছ স্কুল বুলি মই লিখিছো। আপোনালোকে নিজৰ মতে বনাই ল'ব। হ'লে দি বুলি দি পেলাই ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল। এইটো লোগো হৈ গ'ল। এতিয়া আমি লোগোটো কি কৰিম? এইটো আমি ইয়াতে আমি বহুত বেলেগ বেলেগ ডিজাইন এলিমেণ্ট আনি দিব পাৰো। চাওক, মানে ডিজিটেল মাৰ্কেটিঙত যেনিবা এইটোৱে দিলো। এইটো ভাল লাগিব বুলি ভাবি পেলাই এইটোৱে দিলো। কিন্তু ইয়াতে বেকগ্ৰাউণ্ডটো ক'লা হোৱাৰ কাৰণে জিলিকা নাই। বুজি পালেনে? সেইটো কথাটো। সেইটো জিলিকিলে এইটো ইয়াত মেটচ নকৰে। আমি বেলেগ বেলেগ কিবা কিবি আনিলো। এইটো আনিলো। ত সৰু কৰি লৈ দি দিলো কোনোবা এখনত এটা চুকত। এইটো নি পেলাই ইয়াতে দি দিলো। ভাল লাগিব চাওক, হয়নে? ডিজিটেল মাৰ্কেটিঙৰ লগত ওপৰত নিদিওঁ, তলত দিলে ভাল লাগিব। ইয়াতো ভাল লাগিছে। এইটো এনেকে দি দিলো। সেইটো এটা অৰ্থপূৰ্ণ হ'লে। ঠিক আছে। এতিয়া আমি এই লোগোটো কি কৰিম? আনি ল'ম আমাৰ জেগালৈ। কেনেকে আনিম চাওক। শ্বেয়াৰত যাব। তাৰপিছতে নামটো নিজৰ দিছো। ইয়াতে প্ৰথম চাওক, প্ৰথম ডিজিটেল মাৰ্কেটিং বুলি আহিছে লিখাৰ কাৰণে, কিন্তু আমি লোগো বুলি আমি ছেভ কৰি ল'ব লাগিব। লোগো ইয়াত ছেভ বেলেগে কৰিব নালাগে। লিখি দিলে ছেভ হৈ যায় অট'মেটিকেলি। ঠিক আছে। লোগো ডিএম এ ডিজিটেল মাৰ্কেটিং আছামিজ। মই মনত ৰখাকে এটা শব্দ লিখিছো আৰু। ঠিক আছে। ইয়াৰ পিছতে আমি শ্বেয়াৰত গৈ ডাউনলোডত যাব। তেতিয়া আপোনাক ক'ব যে MP3 নেকি। আমি এইটো যে আখৰটো এনেকে অহাটো দিছিলো সেইকাৰণে MP3 আহিছে। আমি PNG বা JPG লিখিলে হ'ল। চিলেক্ট কৰিলে হ'ল।
এইটো আহি গ'ল PNG-ত। চাওক, এইটো লগতো আহি গ'ল। ডাউনলোড কৰাটো শিকিলে নে? এতিয়া আমি এই যে ডাউনলোড কৰিলো লগোটো, ঠিক আছে, এইটো আমি হোৱাটছএপত আনি লওঁ। চাওক, আনি আপুনি কাৰোবাক দি দিব পাৰে, ফেচবুকতো আনিব পাৰে, য'ত ইচ্ছা। মই হোৱাটছএপে খুলিছো, সুযোগ হৈ আছে। হোৱাটছএপত মই আনি ল'ম। চাব, এইটো এটা খুলিলো, খুলি ইয়াতে আমি এই পিনটোত যাব, ফটো এণ্ড ভিডিঅ'ত যাব। ইয়াতে গৈ এইটো লগো দি ইমেইল দিছে নে, সেইটো অপেন কৰি দিয়ক। এইটো এতিয়া ইয়াৰ এই লগোটো আপুনি কাৰোবালৈ পঠিয়াব। এইটো গুচি গ'ল। ঠিক আছে। আৰু বেলেগ বেলেগ চাৰ্কুলটো গোটেইটো ক্ৰাউনি আহিছে প্ৰায়। বেলেগ বেলেগ লগো বনাবলৈ বিচাৰিছো। চাৰ্কুল নালাগে, চাৰ্কুলত ভাল নালাগিব, অকল লগো বুলি মাৰো। ঠিক আছে, লগো ধৰি লওক, লগো য়োগাটো চাবা, এটা চাবজেক্ট চলিব। য়োগা দেখুৱাই দিব তেতিয়া আপোনাক। য়োগা নাই নেকি, সেইটো য়োগা লগো নাই। দিওঁচোন, তেতিয়া আহে নেকি চাওঁ। দি চাওঁ, ঠিক আছে। GA য়োগা লগো আছে, য়োগা লগো আছে। এইটো কিৱৰ্ড বিলাক দি আমি চাৰ্চ কৰিলে হ'ল। ইয়াৰ পৰা কাউণ্ট নথকা যিকোনো লগো আপুনি চিলেক্ট কৰি ল'ব পাৰিব। ঠিক আছে, গ্ৰাফিক এইবিলাক ল'ব পাৰে। ফটোলৈ যাওক, ভিডিঅ'লৈ যাওঁ। কেনেকুৱা ভিডিঅ' আছে এনেকুৱা, আমিতো এইবিলাক নালাগে ন, লগোহে লাগে। পজলৈ গুচি গলো, লগো লগাওক। য়োগা লগো এইবিলাক চব, য়োগা সূৰ্য নমস্কাৰ লগো চব ক্ৰাউন আহিছে, ক্ৰাউন থকা লগো কমি আছে। লগো মেকাৰত গৈ আমি বনাই ল'ব পাৰো। ঠিক আছে, আমি য়োগা নালাগে, অকল লগো দি পেলাই এটা লগো অথনিতে বনাই লৈছো। লগো ভিডিঅ' লগো, বেকগ্ৰাউণ্ড এনিমেচন লগো, ইন্ট্ৰ এইবিলাক লগো আছে, ইয়াৰ পৰা এটা লওঁ। বনাই লোৱাটো চবচে বেষ্ট, আমি নিজেই আঁকি পেলাই বনাই ল'ব পাৰো। ইয়াত সহজে আঁকি পেলাই বনাই ল'ব পাৰো। ভিডিঅ'ত মানে এইবিলাক আহিছে, আমি ফটোলৈ যাওঁ। ফটো সেইটো গ্ৰাফিক এইবিলাক আহিছে। আমি ক্ৰাউন নথকা যিকোনো লগো আমি এটা ল'ব পাৰো ইয়াৰ পৰা। চাৰ্কুল লগো বুলি আহিছে, চাৰ্কুল লগো চাওঁচোন, কি চাৰ্কুল লগো আছে। এইবিলাক চাৰ্কুল ষ্টাইলৰ লগো আছে। ইয়াত আমি লগোটো আনি পেলাই আমি লিখি দিলেই হৈছে। ফটো লগো এইবিলাক গ'ল চাৰ্কুল চাওঁ, কি গ'ল চাৰ্কুল দিছে। এনেকুৱা দিছে, এনেকুৱা ধৰণৰ লগো বনাইতো মানুহে এইবিলাক লগত। চাওক, আমি ডিজিটেল মাৰ্কেটিং বনাই থৈছো, তাত আকৌ আমি এইটো লগত পাছ কৰি দিলে সেইটো লগো বহুত ধুনীয়া লাগিব। ভাল লাগিছে, নহ'লে ডিটো আঁতৰাই দিওঁ। এইবিলাক আঁতৰাই দিলে একো দিগদাৰ নহয়, বুজিছেনে? সেইটো আমি আকৌ আনিব পাৰিম, একো ডাঙৰ বস্তু নহয়। ঠিক আছে, সেইটো আঁতৰাই দিম এতিয়া মই। সেইটো আঁতৰাই দিম। সেইটো আমি আনি পেলাই ইয়াত বহাই দিম, সেইটো ভাল লাগিব। ইয়াৰ পিছত আমি ডিজিটেল মাৰ্কেটিংটো অকণমান ওপৰলৈ লৈ যাম, তেতিয়াহে স্পষ্ট হ'ব বস্তু। এতিয়া আমি ডিটো সৰু কৰি এটা অৰ্থ প্ৰকাশ কৰি আছে নহয় জানো, আমি ইয়াত লাহেকে বহাই দিওঁ। ঠিক আছে, অকণমান আৰু আঁতৰাই লৈ ডিটো আৰু অকণমান সৰু কৰি দিব লাগিব, বুজি পালে নে? তেতিয়াহে মিলিব। সেইটো অন্য কথা নাই, পিঠিত কৰিব পাৰিব লাগিব। কৰোঁতে সৰু সুৰা কামবিলাক হৈ গ'ল, চাওক। বহুত বেছি ডিজাইন কৰি নাথাকো, এইটো এটা ধুনীয়া লগো এটা বনাই দিলো। আছামিজ ফুলটো ডাঙৰ হৈছে, সৰু কৰি লম আমি এতিয়া, অকণমান সৰু কৰি দিওঁ। সেইটো সৰু কৰি দিওঁ।
এইটো নি পেলাই দি দিলে আচলতে লঘুটো এইবোৰ ডাঙৰে হৈছে কাটি দিম ঠিক আছে এইটো মোৰ পচন্দ হোৱা নাই আকৌ লঘু লঘু বুলি ক'লে সৰু হ'ব লাগে এইটো কাটি দিছো সেইখিনিও কাটি দিম নালাগে চব কাটি দিছো কাটিলো ডিজিটেল মাৰ্কেটিং ইয়াত খালি আৰু এটা বস্তু লিখিম আছামিজ স্কুল বুলি লিখিম আমি কি কৰিম টেক্সটত যাম তেনে উজু লিটুল এইটো আনিলো আছামিজ স্কুল বুলি লিখি দিলো ঠিক আছে এইটো আমি আৰু অকণমান সৰু কৰিলো তাত বহাই দিম উম, সৰু কৰিলো আছামিজ স্কুল এতিয়া বেছি সৰু সৰু গ'লে অকণমান তললৈ নমাই দিওঁ বাছ ল'ব এনেকৈ থাকে চব হ'লে ইয়াত আমি কেতিয়া এষ্টাব্লিছ হৈছিলে তাৰ সেয়াও লিখিব পাৰো নিজৰ নিজৰ কথা ঠিক আছে এইটো কৰি আমি শ্বেয়াৰ কৰি আমি ডাউনলোড কৰিছিলোৱে ডাউনলোড কৰি ল'ব এতিয়া MP4 আছে দেখিছেনে MP4 মানে আমি ভিডিঅ' দেই তাত আমি বস্তুখিনি যে আমি এনিমেশ্যন কৰি অনা দেখুৱাইছিলো সেইটো হ'লে MP4ত আপোনালোকে ডাউনলোড কৰিব এতিয়া আমি যে PG ডাউনলোড কৰি দিছো চাওক 500 x 500 ইয়াত ওলাই আছে দেখিছেনে আমি ইয়াতকে ডাঙৰ কৰিব পাৰো সৰু কৰিব পাৰো কোৱালিটি বেলেগ বেলেগ কৰিব পাৰো কিন্তু আমি এনেকে আমি ডাউনলোড কৰি লওঁ এইটো ডাউনলোড হৈ গ'ল দেখিছেনে ডাউনলোডটো এইকণত দেখাই দিলে এতিয়া আমি ডাউনলোড কৰা বস্তুটো আমি ক'ৰবাত যেনিবা দিব লাগে আপলোড কৰিব লাগে কেনেকে কৰিম ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত শিকিবলৈ যে আমি আহিছো এতিয়া আমি কিহৰ ওপৰত বেছিকে গুৰুত্ব দিব লাগিব চাওক স্কিল সকলোৱে ভাবে যে ডিজিটেল মাৰ্কেটিঙৰ স্কিল বিলাক আমি শিকিব লাগে নহয় জানো শিকিলেহে আমি ডিজিটেল মাৰ্কেটিং শিকিব পাৰিম মই প্ৰথম দিনাই কৈছো যে অকল স্কিল বিলাক শিকিলে নহব আমি মাইণ্ডছেটৰ ওপৰত কাম কৰিব লাগিব মাইণ্ডছেট মানে কি আমাৰ নিজৰ মনটোৰ ওপৰত আমি কাম কৰিব লাগিব মানে আমি আমাৰ মনটোৱে যদি কি হয় আমি যদি মনেৰে কিবা এটা বিচাৰো আৰু আমি মুখেৰে তাক প্ৰকাশ কৰো তেতিয়াহ'লে চাব খুব সোনকালে আমি সেই গোলটো পাই যাওঁ বুজি পাইছেনে এতিয়া ইম্পৰ্টেণ্ট এছপেক্টটো হ'ল ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত আপোনালোকে মাইণ্ডছেট 80% ক্লিয়াৰ কৰি ল'ব লাগিব কি কাৰণে আমি ডিজিটেল মাৰ্কেটিং শিকিছো মাইণ্ডছেট মনটো আমাৰ নিজৰ মনটো মেইন বস্তু ঠিক আছে মাত্ৰ 20% হে স্কিল ছেট মানে মই যিখিনি শিকাম তাৰ পৰা আপোনালোক 20% হে আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰিব কিহত আপোনালোক যে কিবা এটা শিকিবলৈ আহিছে শিকি পেলাই যে কিবা এটা হ'ব হৈ পেলাই লাষ্টত দেখিব 20% হে কিন্তু মই দিছো বাকী 80% আপোনালোকৰ নিজৰ মানে নিজৰ মনটো এই মনটো নিজৰ মনটোক যদি আপোনালোকে শুদ্ধ পথত লৈ আহিব পাৰে মনটোক যদি আপোনালোকে বান্ধিব পাৰে তেতিয়া আপোনালোকে অতি সহজে ডিজিটেল মাৰ্কেটিং শিকিব পাৰিব ঠিক আছে মাইণ্ডছেট মই কৈ দিছো মাইণ্ডছেট 80% আপোনালোকে মাইণ্ডছেটৰ ওপৰত কাম কৰিব লাগিব নিজৰ মনটোৰ ওপৰত আৰু 20% মই শিকোৱাখিনিৰ পৰা হ'ব কাম টোটেল 180 আৰু 20 100% হ'ব আৰু তাৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ গোলটো পাব পাৰিব চাওক মই ইয়াত লিখি দিছো 80% মাইণ্ডছেট কিন্তু মাইণ্ডটো সবল হ'ব লাগিব কেনেকে সবল হ'ব লাগিব কি কৰিব লাগিব মই কৈ আছো আপোনালোকক আপোনালোকে ষ্টেঞ্জেড চিক্ৰেট অফ দ্য ৱৰ্ল্ড বুলি গুগলত আপোনালোকে চাৰ্চ কৰিলে পাব ষ্টেঞ্জেড চিক্ৰেট অফ দ্য ৱৰ্ল্ড আপোনালোকে হিন্দীটো পাব ইংলিছতো পাব আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা শুনিব ঠিক আছে তাতে মানে এনেকুৱা ধৰণৰ কথা কয় যে আমাৰ মাইণ্ডছেটটো ৰাতিপুৱাই আমাৰ মাইণ্ডছেটটো ক্লিয়াৰ হৈ যায় আমি কি কৰিছো কি কৰিবলৈ আহিছো তাৰপিছতে আপোনালোকে কি কৰিব ফিজিকেল এক্সাৰচাইজ কৰিব প্ৰতিদিনে কৰিব কিন্তু ফিজিকেল এক্সাৰচাইজ কৰি উঠিহে আপোনালোকে যিটো কোৰ্চ আমি দিছো সেইটো খুব ধুনীয়াকে চিন্তা কৰি পেলাই আপুনি হোমৱৰ্ককেইটা কৰিব তাৰপিছত দেখিব সেইখিনি কৰাৰ পিছত আপোনালোকৰ মাইণ্ডছেটটো ক্লিয়াৰ আৰু আপোনালোকে স্কিলটো শিকিব পাৰিলে ঠিক আছে আৰু মাইণ্ডছেট ক্লিয়াৰ কৰিবলৈ যাওঁতে আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে কোনোবা কিবা কিবি ক'ব পাৰে যিবিলাক যি কথা কয় একদম আপোনালোকে মনৰ পৰা সেই কথাবিলাক কমপ্লিটলি এৰি দিব আমি ভাল কাম এটা কৰিবলৈ আহিছো আৰু 9টা প্ৰিন্সিপল মই যিটো 9টা প্ৰিন্সিপলৰ কথা মই সদায় কওঁ মই প্ৰতিটো ক্লাছত কওঁ আমাৰ প্ৰতিটো ষ্টুডেণ্টে সেইটো মনত যদি ৰাখে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সহজ হয় আমি জানো যে আমি একো বেয়া কাম কৰা নাই আপোনালোকে নিজৰ মনটোক তেনেকে বান্ধি ৰাখক আমি সদায় সঁচা কম যি কম সঁচা কম আমি এটাও মিছা কথা নকওঁ কেতিয়াও নকওঁ কোনো পৰিস্থিতিতে নকওঁ ঠিক আছে সেৱা মনোভাৱেৰে আমি কাম কৰিম মই যিটো জানো মই আপোনালোকক শিকাইছো তাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আৰু বহুতে শিকক সেইটো মই অন্তঃকৰণে বিচাৰিছো আপোনালোকক বিচাৰিম আনক আনক আমি সহায় কৰি যেতিয়া আমি আমাৰ কামবিলাক কৰিবলৈ আগবাঢ়ি যাম আমিও পইচা ঘটিম আমিও ঘটক আমি আনক সদায় সহায় কৰিম আৰু আমাৰ ইনকামৰ 5ৰ পৰা 10% আমি সদায় আনক দিওঁ আৰু আপোনালোকে দিয়াটো মই বিচাৰো মই কামনা কৰো ঠিক আছে আপোনালোকে মনৰ নমনাটো আপোনালোকৰ কথা হ'লেও আমাৰ যিখিনি প্ৰিন্সিপল মই কৈ দিছো আৰু আপোনালোকক মই বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিছো যে ডিজিটেল মাৰ্কেটিং আমি শিকাৰ ক্ষেত্ৰখনত কেতিয়াও কোনো দিন আপোনালোকে সঁচাৰ পৰা বিচলিত নহ'ব ঠিক আছে আৰু মাইণ্ডছেটটো ক্লিয়াৰ কৰি স্কিল ছেট একেবাৰে উজু মই আপোনালোকক মই যিমান জানো মই সিমানেই আপোনালোকক দিম আপোনালোকে খালি ল'বৰ কাৰণে মাইণ্ডছেটটো ক্লিয়াৰ কৰক ঠিক আছে ইয়াৰ পিছত প্ৰটেকশ্যন পাৰফেকশ্যন ইজ এনিমি মানে আমাৰ শত্ৰু কোন আমাৰ শত্ৰু হ'ল আমি নিজে শত্ৰু আমি যিকোনো এটা বস্তু পাৰফেক্ট হোৱাটো বিচাৰো পাৰফেক্ট নহ'লে আমি ভাবো কি পাৰফেক্ট নহ'লে এইবিলাক আমাৰ কাম নাই আমি নিদিওঁ মানে হাঁহিব কিবা ধৰণৰ কিন্তু যি জানে আপুনি তাকে এক্সপ'জ কৰক বছ হৈ যাব ইয়াৰ পিছত টেক বেবি ষ্টেপ মানে বেবি ষ্টেপ লওক আপোনালোকে বেবি ষ্টেপ মানে কি যেনেকে অকণমানি ল'ৰা এটাই টুপুক টাপাককে খোজ কাঢ়িছে এখোজ দিছে দুখোজ দিছে ঠিক তেনেকে আপোনালোকে ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত আপোনালোকে ভাবক এটা বেবীয়ে কেনেকে টুপুক টাপাক একো নাজানে সি কেনেকে খোজ কাঢ়িব পাৰিছে ঠিক তেনেকে ডিজিটেল মাৰ্কেটিঙো আপোনালোকে যিটো শিকিছে সেইটো আপোনালোকে এপ্লাই কৰক বেবি ষ্টেপ লওক ঠিক আছে আৰু ভাৰ্চন 1 ইজ বেটাৰ দেন ভাৰ্চন 0 একো এটা ষ্টেপ নোলোৱাতকৈ এটা মাত্ৰ ষ্টেপ লওক
সেই এটা ষ্টেপে আপোনাক বহুত কাম কৰি দিব, বুজি পাইছেনে? এটা ষ্টেপ লওক, কিন্তু একো নকৰাকৈ নাথাকিব। আৰু প্ৰেক্টিচ ইজ দ্য অনলি ৱে। আমাৰ ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰখনত আমি যদি প্ৰেক্টিচ নকৰাকৈ কেৱল শুনো, ক্লাছটো শুনি যাওঁ, নহ'ব। প্ৰেক্টিচ কৰিবই লাগিব, মাষ্ট বি কৰিব লাগিব, ঠিক আছে? এতিয়া আমি আহো আমাৰ পাঠ কেনভালৈ। কেনভাটো আমি কি কাৰণে প্ৰথম শিকাওঁ যে আমি এডিটিং বিলাক জানিবই লাগিব। এডিটিং আমি ডিজিটেল মাৰ্কেটিং কৰোঁতে আমি কি কৰিব লাগিব, এডিটিং বিলাক জানিবই লাগিব। আৰু এডিটিং কৰি পেলাই আমি পোষ্ট বিলাক ক্ৰিয়েট কৰিব লাগিব। আৰু মানে কন্টেন্ট ক্ৰিয়েচন ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। ইণ্টাৰনেটত আমি ইনকাম কৰিবলৈ হ'লে কন্টেন্ট ক্ৰিয়েচন জানিব লাগিব, ঠিক আছে? এছাইনমেণ্ট বেলেগ একো নাই, আপোনালোকক মই লাষ্টত ক'ম কি এছাইনমেণ্ট দিম, ঠিক আছে? এতিয়া কেনভাত কালি আমি এটা কিবা কিবি কাৰ্ড বনাবলৈ শিকিছিলো। আজি আমি লগো শিকিম। আৰু লগো শিকি যাওঁতে আমি লগোটো বনামি, তাৰপিছত আমি যিকোনো ফটো যি হওক আমি ক'ৰবাত পুট আপ কৰিবৰ কাৰণে যেতিয়া বেকগ্ৰাউণ্ডটো আমি ৰিমুভ কৰিবলৈ শিকিম, ঠিক আছে? আৰু সেই ৰিমুভ কৰাৰ পিছত আমি ফটোখন আপলোড কৰিবলৈ শিকিম, ঠিক আছে? তাৰপিছতে আমি টেমপ্লেট বনাবলৈ শিকিম, এলিমেণ্ট বনাবলৈ শিকিম, টেক্সট বনাম। সেইখিনি কালি শিকাইছোৱেই, টেমপ্লেট এলিমেণ্ট টেক্সট শিকাইছোৱেই। কিন্তু এতিয়া আমি আৰম্ভ কৰিম আমাৰ লগোটো আৰম্ভ কৰিম। আমি এতিয়া লগো এটা বনাবলৈ চাওক। প্ৰথম আমি ক'ত যাম, আমি প্ৰথম ইয়াৰ পৰা ওলাই গ'লো। ইয়াৰ পৰা আমি ওলাই যাম, ক্ৰিয়েট ডিজাইন আমি কৰি ল'ব লাগিব। নতুন এটা আমি ডিজাইন বনাম, এইটো কিবা এটা বনাবলৈ থৈছিলো, ঠিক আছে? চাওক, আৰম্ভণিৰ পৰা মই দেখাই দিছো। এইটো ক্লিক কৰিলো, এইটো মোৰ একাউণ্টটো খোল খোৱাৰ পাছত আমি ক্ৰিয়েট ডিজাইন কৰি ল'ব লাগিব। ক্ৰিয়েট ডিজাইন কৰিলো। এতিয়া আমি কিহৰ ওপৰত বনাম, ডিজাইন এটা যে কৰিম, লগো এটা যে বনাম, আমি কিহৰ ওপৰত বনাম, ক'ত বনাম? ইয়াত আপুনি চাৰ্চ কৰি লগো বুলি লিখি দিলেই হ'ল। লগো। এতিয়া আপোনাৰ লগোটো আমি চাইজ কিমান চাইজৰ বনাম চাওক। লগোটো 500 বাই 500 পিক্সেলৰ এনেকুৱা বনাব পাৰো। আমি 800 পিক্সেলৰ বনাব পাৰো, হয় নহয়? আকৌ 37x76 মিলিমিটাৰৰ বনাব পাৰো। বেলেগ বেলেগ আছে, টি চাৰ্টৰ লগো বেলেগ, নহয় জানো? আৰু 3D লগো বেলেগ, 3D লগো আমি বনাব পাৰো। এতিয়া আমি 500 বাই 500 এইটো পিক্সেলৰ আমি লগো এটা বনাব লাগিব প্ৰথম। কেনে কৈছো চাব। এতিয়া ইয়াত কিছুমান টেমপ্লেট দিছে, দেখিছেনে বাওঁ চাইডে? এইবিলাক দেখিছে নহয়? ইয়াৰ পৰা আমি যিকোনো এটা লগো উঠাই আনি আমাৰ নামবিলাক লিখি ইয়াত দি দিব পাৰো একেবাৰে। খালি ইয়াত ক্ৰাউন টকাবিলাক নানিব, ঠিক আছে? ক্ৰাউন টকাবোৰ আনিলে কি হ'ব, মই এনেই দেখাই দিছো। ক্ৰাউন টকাটো আনিলে কি হয়, এইটো আনিলো নহয়, অনাৰ পিছত আমাক দেখালে যে আপগ্ৰেড কৰক, বুজি পালেনে? মানে এইটো পইচা দি কিনিব লাগিব, আমি এইটো নলওঁ। ক্ৰাউন টকাবোৰ নানিলেই হ'ল, বুজি পাইছেনে? এইটো আমি ল'ব পাৰো। সেইটো ভাল লাগিছে, এইটো ল'ব ভাল লাগিছে বাৰু। আমি এইবিলাক উঠাইও দিব পাৰো, আমি নিজৰ মতে কৰি ল'ব পাৰো, ঠিক আছে? এইটো এটা আছে, সেইটো ল'ব পাৰো। সেইটো আপোনালোকে নিজৰ লগো বনাই লোৱাৰ লগতে আপোনালোকে লোকক লগো বনাই দিব পাৰে। এইবোৰ লগো কিছুমানে লগো কিনে, মানে বুজি পাইছেনে? লগো কিনি লয়, বহুত ডিমাণ্ড লগো বিলাক। চাবজেক্টটো দি দিব, এইটো বুলি লগো এটা বনাই দিবলৈ দিব। অনলাইনত এইবোৰ অৰ্ডাৰ পাই যায় বুলি ক'লে। এইটো এটা লগো। এইবোৰ ধেৰ আছে লগো। এইটো ডিএছ বুলি কিবা এটা আছে, ডায়মণ্ড হাৰ্ট ডিএছ। এইচটো ঠাইত আমি যেনিবা বেলেগ এটা দিম। এইটো এইচটো আমি কাটি দি পেলাই আমি এইচৰ ঠাইত বেলেগ দিব পাৰো। অকল দি আছে এনেকে নিজৰ ইচ্ছাত আমি কিবা কিবি বনাই মেলি ল'ব পাৰো, ঠিক আছে? এতিয়া আমি ইয়াত এনিমেশ্যন দিব পাৰো, 3D যে যোনটো তলৰ পৰা আহিব। আকৌ ডায়মণ্ড হাৰ্টৰ ঠাইত আমি ডিজিটেল মাৰ্কেটিং লিখিব পাৰো। যি মনলৈ আহিছে মই সেইটোৱে কৈছো, ডিজিটেল মাৰ্কেটিং। অহা নাই, এতিয়া আহিব। চিলেক্ট কৰি ল'ব লাগিব, বুজি পাইছেনে? DI ডিজিটেল মাৰ্কেটিং, সেইটো লিখিলো। এইটো ডাঙৰ সৰু যি কৰে, ডিজিটেল মাৰ্কেটিংটো আমি ইয়াত নথৈ আমি ভিতৰলৈকো লৈ যাব পাৰো ইয়াৰ। বুজি পাইছেনে? আকৌ ইয়াত আমি কিবা টেক্সটো লগাব পাৰো, টেক্সলৈ গৈ চাবটাইটল, এইটো ইয়াত আমি চাবটাইটল আনি লগাব পাৰো, ইয়াতে দি দিব পাৰো কিবা এটা বেলেগ এটা। খালি এইটো চিলেক্ট কৰি ল'ব। হোৱাটছএপটো খুলি পেলাই আমি এই যে পিনটো আছে, পিনত গৈ পেলাই ভিডিঅ' এণ্ড ফটোত গৈ অপেন কৰি দিলে আমাৰ আহি যাব। এইটো লগো, এইটো আহি গ'ল চব। এইটো দি দিলো, হৈ গ'ল। এতিয়া আহো আমাৰ বেকগ্ৰাউণ্ড ৰিমুভাৰলৈ। অলপ আগত কৈছিলো মই আপোনালোকক বেকগ্ৰাউণ্ড আমি কেনেকে ৰিমুভ কৰিম। আমি কি কৰিম, এই লগোটো বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে, ধৰি লওক। আমি ইয়াত যাম, নতুন এটা চাওক, ইয়াত প্লাছ আছে দিছেনে? নতুন এটা ইয়াত খুলি ল'ম, এখন স্ক্ৰীন খুলি ইয়াত ৰিমুভ ভিজি বুলি লিখি দিওঁ। REMOVE লিখি যাব, যদি মনত নৰয়, ৰিমুভ ভিজি। এতিয়া ৰিমুভ বিজি, এই তলতে দিছে এইটো আপলোড ইমেজ, ৰিমুভ বিজি, বিজি আৰু তলত আপলোড দিছে। ইয়াত আমি খুলো, এইটো খুলিলো, ঠিক আছে? ইয়াতে মোৰ অলপ আগত এইটো কৰাৰ কাৰণে এইটো আহি গৈছে। আমি ডাউনলোডত যাম, গৈ পেলাই আমাক কোনটো লাগে ডাউনলোড অপেন কৰি দিলে আমাৰ আহি যাব। এইটো লগো, এইটো আহি গ'ল চব। এইটো দি দিলো,
হৈ গ'ল। এতিয়া আহো আমাৰ বেকগ্ৰাউণ্ড ৰিমুভাৰলে। অলপ আগত কৈছিলো মই আপোনালোকক বেকগ্ৰাউণ্ড আমি কেনেকে ৰিমুভ কৰিম। উম, আমি কি কৰিম, এই লগতো বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে ধৰি ললো। এতিয়া আমি ইয়াত যাম, নতুন এটা চাওঁ, ইয়াত প্লাছ আছে দিছে নে, নতুন এটা ইয়াত খুলি ল'ম, এখন স্ক্ৰীন খুলি ইয়াত ৰিমুভ কৰি ললো। লৈ পেলাই আমি কি কৰিম, এইটো DMA, এইটো ইয়াত ক্লিক কৰিলো, ডাউনলোড কৰো, অপেন কৰিব লাগিব এইটো চাওক। বেকগ্ৰাউণ্ড ৰিমুভ হ'ল, কিন্তু আমাৰ এইটো কোলাত বগা আছিলে যে আখৰখিনি, সেইটো কাৰণে আমি অকণমান অস্পষ্ট হ'ল। আমি এটা দ্বিতীয় কথা শিকিলো, আমি প্ৰথমতে কালাৰ চালাৰবোৰ আমি ঠিক কৰি ল'ব লাগিব, বুজি পালে নে? এইটো ডাউনলোড কৰিলে আমি পাই যাম তাক। হ'ল, আমি বেলেগ এটা ডাউনলোড কৰি দেখুৱাম, ঠিক আছে। এইটো মিনিমাইজ কৰি থলো, থৈ আমি কি ডাউনলোড কৰিম সেইটো চাই লওঁ। হোৱাটছএপতে মোৰ ফটো আছে। ইয়াত ফটো আছে, ইয়াৰ পৰা এখন ফটো আনি আমি বেকগ্ৰাউণ্ড ৰিমুভ কৰো। ধৰি ললো মই এই ফটোখনৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিম, এইখন চাওক, আগত চাই লওক। এইখন আহিছে নহয়, প্ৰথম এইখন আপুনি ডাউনলোড কৰি ল'ব লাগিব। ছেভ এজ কৰি ইয়াতে মাই ফটো বুলি লিখি দিলো মই, মাই ফটো, মাই ফটো, মনত ৰখাবলৈ বিয়া বুলি লিখি থৈছো, ঠিক আছে। যিহেতু একে নামৰ নহলে মাই ফটো বহুত আহি যাব। হ'ল, এই ফটোখন আমি এতিয়া বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিম, চাব। ডাউনলোড কৰিলো যিহেতু, আমি ইয়াত আছে এইটো আৰ্টিষ্ট আইকন স্ক্ৰীন দেখিছেনে? ইয়াত আমি কি কৰিম, এইখিনি প্ৰথম প্লাছ কৰি দিম। প্লাছ কৰি মাই ফটো বিয়া, এই মাত্ৰ ইয়াত ছেভ কৰি দিছেনে, ডাউনলোড কৰিছিলো এইখন মাই ফটো বিয়া, এইটো আহিলে অপেন কৰক। এইটো চাব কেনেকে বেকগ্ৰাউণ্ড ৰিমুভ হ'ব, সেইটো দেখিছেনে? বুজো হয় নহয় কওক? এতিয়া ডাউনলোড কৰি দিয়ক লাহেকে, আহি গ'ল ফটোখন। আমাৰ ডাউনলোড অপশ্যনত আমি এতিয়া এই ফটোখন পাব পাৰিম, ঠিক আছে। তেনেও যি টি ফটো আপোনালোকে ৰিমুভ কৰি ল'ব পাৰিব বেকগ্ৰাউণ্ডটো। এতিয়া আমি ইয়াত এই ফটোখন আনি ইয়াত কিবা বনাম, ঠিক আছে, চাওক। ইয়াত কৰিম কি, আমি ইয়াৰ পৰা ওলাম, ক্ৰিয়েট এ নিউ ডিজাইন কৰিম। এতিয়া আমি ইয়াত কি কৰিম, প্ৰেজেন্টেশ্যনত যাম, যিকোনো প্ৰেজেন্টেশ্যন এটা খুলিলো। নহলে আমি প্ৰেজেন্টেশ্যন বেলেগো কৰিব পাৰো হা, বেলেগ যিকোনো আপুনি ইয়াত থকা যিকোনো এটা ডকুমেণ্টটো আনিব পাৰে। মই প্ৰেজেন্টেশ্যন আনিলো যেনিবা। এতিয়া ইয়াত আমি কি কৰিম, যিকোনো এটা চিলেক্ট কৰি লম, ষ্টাইল চিলেক্ট কৰি, এইবিলাক আমাক নালাগে, বিজনেছ কাটি দিওঁ, প্ৰজেক্ট কাটি দিলো, সেইটো আমি কাটিলো। চিলেক্ট কৰক, এইটো দিছেনে, ডিলিট অপশ্যনত ক্লিক কৰক, চিলেক্ট কৰক, ডিলিট অপশ্যনত ক্লিক কৰক, এইবিলাক চব ডিলিট কৰক। ইয়াতে আমি কিবা এটা লিখিম, যিহেতু এখন আনিছো কিবা এটা লিখিব লাগিব ন। এই বক্সটো আমি ডিলিটো কৰি দিব পাৰো, ৰাখিও থব পাৰো। এতিয়া আমি লিখো মাই ফাৰ্ষ্ট ক্লাছ বুলি লিখিলো, ধৰি লব মাই ডিজিটেল মাৰ্কেটিঙৰ কথা লিখো, ডিজিটেল মাৰ্কেটিং ইজ মাই ফাৰ্ষ্ট বিজনেছ, ফাৰ্ষ্ট বিজনেছ, এইটো লিখিলো। অলপ সৰু কৰি লৈছো, বছ। এইটো আকৌ এতিয়া কালাৰ আমি দিব লাগিব, ইয়াত ক'লে হৈছে, ইয়াত ক'লো যিকোনো কালাৰ, ৰঙা লাগিলে ৰঙা, পিংক লাগিলে পিংক দি দিওঁ। তাৰপিছত আমি ইয়াত কি কৰিব পাৰো, এনিমেশ্যন দিব পাৰো। এইফালৰ পৰা যোৱা দিছো যেনিবা, এনেকে কৰিম, বুজি পালানে? এতিয়া এই যে আমি এনিমেশ্যনটো এনেকে যোৱা যে দিলো, এনেকে যোৱা যে এনিমেশ্যন দিলো, চাওক এই গোটেই বক্সটো গ'ল, লাগিছে কেলে গ'ল, বক্সৰ ভিতৰত আমি লিখিলো হা। আমি নিজে যদি আমি টেক্সট গৈ পেলাই আমি কিবা এটা আনো, হেডলাইন এটা আনো, ইয়াতে আমি ডিজিটেল মাৰ্কেটিং কথা লিখো, ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, আছামিজ স্কুল, ঠিক আছে। বহুত ডাঙৰ হ'ল, আমি সৰু কৰি লওঁ, একো ডাঙৰ কথা নহয়, সেইটো ডিজাইনিং আমি শিকি আছো ন, এডিটিঙে কৰিব শিকিছো, সেইটো সৰু কৰি লওঁ। কিন্তু এতিয়া আমি কি কৰিম চাব, এইটো অকণমান আনিছো, এইটো চেণ্টাৰলৈ আনিব লাগিব, তেতিয়া ভাল লাগিব। এই যে আমি ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, ইয়াতো এনেকে আছে, কিন্তু আমি ইয়াত আখৰকেইটা প্ৰথম এইটো পাৰ্পল কালাৰ দিম বাৰু, পাৰ্পল কালাৰ দিলো, বা আমি ইটালিকো দিব পাৰো, বুজি পাইছেনে, আণ্ডাৰলাইনো দিব পাৰো, আণ্ডাৰলাইন আহি গ'ল। এইখিনি আমি এতিয়া ইফেক্টটো কেনেকে দিম চাওক, এনেকুৱাকে আমি ষ্টাইল কৰি ললো, ঠিক আছে, এনেকে কৰি ললো, ভাল লাগিছে নে? ইয়াত আমি আনি লগতো দি দিব পাৰো, আমাৰ লগতো যি ইচ্ছা আপোনালোকৰ মুঠতে কৰিলেই হ'ল আৰু, ঠিক আছে। এইটো কৰি ললো, এতিয়া আমি কি কৰিম, ফটোখন আনিম কৈছিলো নহয়, এতিয়া যে আমি বেকগ্ৰাউণ্ড ৰিমুভ কৰিলো, ফটোখন আনো চব, আপলোডত যাব, আপলোড ফাইলত যাব, কি নাম দিছিলো পাহৰি থাকিলো, ফটো, কি নাম দিছিলো, কি নাম দিছিলো,
টাইমটো চালি হৈ গ'ল এতিয়া 6:48 চাওক। ইয়াত 6:48 কি আছে সেইটো চাওক। 6:40, 41, 43, 6:43 বিয়া এইটো চাওক হয়নে। মই ফটো বিয়াৰী মোক সেইটো অপেন কৰক। আহিব এইটো ফটো। ঠিক আছে আহিলে। এইখন এতিয়া আমি ইয়ালৈ লৈ আহিলো। এইটো এইটো দিয়ক। সৰু কৰোঁ অকণমান। সৰু কৰি ভৰিকেইটা উলিয়াই দিব চাইছো মই বুজি পালে নে। সেইকাৰণে সৰু কৰিছো গোটেই ভৰিকেইটা ওলাওক। ঠিক আছে। উম হলে ইয়াত আৰু আমি ডিজাইন লগাব পাৰো। এলিমেন্টত যাব, ডিজাইনত গ'লেও ডিজাইন আনিব পাৰো। এলিমেন্টত গৈ আমি কি এলিমেন্ট লাগে আমি ইয়াত চাৰ্চ কৰি হ'ল। যদি আমি ফ্লাৱাৰ লাগে ফ্লাৱাৰ দি দিছো ইয়াত ফ্লাৱাৰ। ফ্লাৱাৰ বৰ্ডাৰ দিব পাৰো। বৰ্ডাৰ আহিব। বৰ্ডাৰ আহিছে। এইটো পাৰি। এটা ডাঙৰ কৰি দিলে বেলেগ হয়। হলে আকৌ ইয়াত আপুনি কিবা ইয়াতো আনিব পাৰে। ফ্লাৱাৰ বৰ্ডাৰহে আছিলে আমি বৰ্ডাৰটো কাটি অকল ফ্লাৱাৰ দিওঁ আৰু ফ্লাৱাৰ আহিব তেতিয়া। সেইটো ফ্লাৱাৰৰ য'ত এইবোৰ বেলেগ বেলেগ ফ্লাৱাৰ আছে। এইটো ফ্লাৱাৰ পেন এইটো ক্ৰাউন যে আছে ইয়াত সেইটো কাৰণে কেনভাটো আহি গৈছে দেখিছে নে। এইটো কেনভাটো আহি যাব সেইটো। সেইটো হলে আমি এইটো নলওঁ বুজি পালে নে। এই গণ্ডগোল নহ'ব। এতিয়া অকল ফ্লাৱাৰটো আমি চিলেক্ট কৰিব লাগিব বুজিছেনে। এইটো কেলে একো দিগদাৰ নাই অকণমান খালি কষ্ট কৰিলেই হ'ল। কণ্ট্ৰল জেড মাৰক। কণ্ট্ৰল জেড, কণ্ট্ৰল জেড, কণ্ট্ৰল জেড, কণ্ট্ৰল জেড বছ কেনভাটো আহিলে। আমি মানে ক্ৰাউন টকাবোৰ আনিলে কেনভা এইটো কেনভা বুলি ৱাটাৰ মাৰ্ক বুলি কয় সেইটো ৱাটাৰ মাৰ্ক আহি যাব। ফুল আছে পাই যাম। গুগলত চাৰ্চ কৰি আনিম দৰকাৰ পৰিলে আহিছে। আজিকালি চব এনেকুৱাই দিয়ে হৈছে। বেছিভাগ কি হয় ক্ৰাউন লগাই দিয়ে তেওঁলোকে। এই বাহত নাই নেকি ক্ৰাউন অ নাই এই বাহ আনিছো। বেছি ডাঙৰ হ'ল সৰু কৰি দিয়ক। কিয় ডাঙৰে হৈছে বাৰু। এইখিনি হ'ল গোটেইখিনি হৈ গ'ল আপোনালোকে নিজৰ ইচ্ছামতে এতিয়া কি কৰিব ডিজাইন বনাব কেইবাটাও এটা নহয়। আৰু প্ৰেজেন্টেশনত বনাব এইকাৰণে বনাব যে ইয়াত এইটো বনালো নহয় এইখন দেখিছেনে তলত এইটো প্লাছ আছে আৰু এটা এক্সট্ৰা আমি বনাবলৈ আমি জেগা পালো এনেকে বহুত আমি বনাই বনাই যাব পাৰো। ইয়াতে আমি আৰু এইটো 2 নম্বৰ পেজ 2 নম্বৰ পেজত আমি এটা থিম ল'ব পাৰো। ডিজাইনত যাওঁ। ইয়াত ডিজাইনত বহুত ডিজাইন আছে কিবা কিবি। তাৰ পৰা আমি যিকোনো এটা থিম আমি আনি ল'ব পাৰো কাৰণ নথকা এইটোকে যেনিবা আনিলো। ইয়াৰ 18খন শ্লাইড বনাব পৰা অপশ্যন আছে। গতিকে আমি ইনফৰমেশ্যন প্ৰেজেন্টেশ্যন ষ্টুডিঅ' এইটো ডিলিট কৰো। ইনফৰমেশ্যন আমাক নালাগে নেলাগিব লাগে লাগে বুলি যদি ভাবিলে থৈ দিলেই হ'ল। এইটো ইনফগ্ৰাফিক ইনফৰমেশ্যন ইনফগ্ৰাফিক এইটো আমি ডিলিট কৰি আমাৰ নিজৰ কি লাগে টেক্সট যাব। হেডলাইন লাগিলে ডাঙৰকে লাগিলে এইটো চাব হেডলাইন একদম সৰুকে লাগিলে এইটো সৰু সৰুকে আমি কিবা কিবি লিখিলো ধৰি ললো। মোৰ ৱেবছাইটটোৰ নাম লিখিলো www.digitalsongit ঠিক আছে .com সেইটো লিখিলো। আকৌ আমি কি হয় এইবোৰ বাৰে বাৰে লিখি থাকিব নালাগে আৰু ইয়াত গলো এইখন আগৰ শ্লাইডখনত গলো। ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলটো কপি কৰক এইটো ৰাইট ক্লিক কৰি কপি কৰক কৰি 2 নম্বৰ শ্লাইডলৈ যাওক। ইয়াত আহি ৰাইট ক্লিক কৰি পেষ্ট কৰক। আহি গ'ল বাৰে বাৰে লিখি নাথাকিলেও হ'ল ঠিক আছে। আকৌ আমি এইটো ওপৰলৈ দি কি কৰিম এই ড্ৰ দেখিছেনে এইটো পেঞ্চিল আনি আমি কিবা ইয়াত ড্ৰ কৰিব পাৰো। কিবা যি মন যায় আপোনাৰ। মোৰ পেইন্টিঙত মই বৰ এক্সপাৰ্ট নহয় এনেই মই দেখাইছোহে ঠিক আছে। কিবা কিবি মুঠতে মন যোৱা বস্তু ফুল আঁকক কিবা আঁকক কিবা আঁকক দেখিব পাৰে। আকৌ এইটো বেয়া হ'ল কাৰণে মুচি দিম মই ফুলক। এইবিলাক পেঞ্চিলৰ যিমানটো চাইজৰ আছে ইয়াতকে আমি সৰু কৰিবলৈ বিচাৰিলে এইটো দেখিছো ইয়াত গৈ এইটো ট্ৰেন্সপাৰেঞ্চি ইমানটো আছে আৰু এইটো ইমান আছে সৰু কৰি দিলো সৰু কৰিলে সৰুকে আহিব দেখিছেনে ডিফাৰেন্সটো দিব পাৰিছে। এতিয়া আমি এইবিলাক মুচি দিম নালাগে। আমি কি কৰিম খালি আমি ইয়াত থকা বস্তু আমি ইয়াত টেক্সট কৰিম আপলোড কৰিম কিবা কিবি আপলোডত গৈ হলে আকৌ ইয়াত আপুনি কিবা ইয়াতো আনিব পাৰে। ফ্লাৱাৰ বৰ্ডাৰহে আছিলে আমি বৰ্ডাৰটো কাটি অকল ফ্লাৱাৰ দিওঁ আৰু ফ্লাৱাৰ আহিব তেতিয়া। সেইটো ফ্লাৱাৰৰ য'ত এইবোৰ বেলেগ বেলেগ ফ্লাৱাৰ আছে। এইটো ফ্লাৱাৰ পেন এইটো ক্ৰাউন যে আছে ইয়াত সেইটো কাৰণে কেনভাটো আহি গৈছে দেখিছেনে। এইটো কেনভাটো আহি যাব সেইটো। সেইটো হলে আমি এইটো নলওঁ বুজি পালে নে। এই গণ্ডগোল নহ'ব। এতিয়া অকল ফ্লাৱাৰটো আমি চিলেক্ট কৰিব লাগিব বুজিছেনে। এইটো কেলে একো দিগদাৰ নাই অকণমান খালি কষ্ট কৰিলেই হ'ল। কণ্ট্ৰল জেড মাৰক কণ্ট্ৰল জেড
কন্ট্ৰল জেড বছ কেনভা পাই দিলো। আমি মানে ক্ৰাউন টকাবোৰ আনিলে কেনভা এইটো কেনভা বুলি ৱাটাৰমাৰ্ক বুলি কয়, সেইটো ৱাটাৰমাৰ্ক আহি যাব। উম, ফুল আছে পাই যাম। ফুল গুগলত চাৰ্চ কৰি আনিম দৰকাৰ পৰিলে আহিছে। আজিকালি চব এনেকুৱাই দিয়ে হৈছে, বেছিভাগ কি হয় ক্ৰাউন লগাই দিয়ে তেওঁলোকে। এই বাহত নাই নেকি ক্ৰাউন? অ নাই, এই বাহ আনিছো। পাই বেছি ডাঙৰ হ'ল, সৰু কৰি দিয়ক। উম, কিয় ডাঙৰে হৈছে বাৰু। এইখিনি হ'ল, গোটেইখিনি হৈ গ'ল। আপোনালোকে নিজৰ ইচ্ছামতে এতিয়া কি কৰিব, ডিজাইন বনাব কেইবাটাও, এটা নহয়। আৰু প্ৰেজেন্টেশ্যনত বনাব, এইকাৰণে বনাব যে ইয়াত এইটো বনালো নহয়, এইখন দেখিছেনে তলত এইটো প্লাছ আছে আৰু এটা এক্সট্ৰা আমি বনাবলৈ আমি জেগা পালো, এনেকে বহুত আমি বনাই বনাই যাব পাৰো। ইয়াতে আমি আৰু এইটো 2 নম্বৰ পেজ, 2 নম্বৰ পেজত আমি এটা ফ্ৰেম ল'ব পাৰো। ডিজাইনত যাওঁ, ইয়াত ডিজাইনত বহুত ডিজাইন আছে কিবা কিবি। তাৰ পৰা আমি যিকোনো এটা ফ্ৰেম আমি আনি ল'ব পাৰো, কাৰণ কিতাপখনকে আনি আনি দি দিলো, কালাৰ সতে মিলি আছে। এইখন দি দিলো বছ। এতিয়া আমি এখন ইয়াত তললৈ আনিম, নহ'লে অৰ্থপূৰ্ণ হৈ গ'ল। আৰু ইয়াৰ লগত এলিমেণ্ট কিবা আমি দিব পাৰো, ডিজিটেলৰ লগত জড়িত লিখিলেই হ'ল ইয়াত। যিহেতু ফ্লাৱাৰ দি লাভ নাই ইয়াত ন, আমি ডিজিটেলৰ কাম কৰি কৰো। ডিজিটেল লিখি দিলে ডিজিটেল মাৰ্কেটিং, ডিজিটেল ব্লগ, মিডিয়া, চব আহিব। ডিজিটেল মাৰ্কেটিং মাৰি দিওঁ, ইয়াৰ পৰা আমি কিবা এটা আনি দি দিম। ক্ৰাউন নথকা যিকোনো এটা পিকচাৰ আনি আমি দি দিলে হ'ল। সেইটো আনি দি দিলো, সেইটোৱে দিওঁ। এতিয়া আমি ইয়াত লগোত লগাব লাগে। মোৰ যিহেতু লগো আছে ইয়াত আনি থোৱা, মোৰ লগোটো ইয়াত দি দিম যাওক। সেইটো লগ আহিলে সৰু 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 আমি এইখিনি দি দিলো। ডিজাইনিঙৰ বহুত কিবা কিবি আপোনালোকে কৰিব পাৰিব।